হেল্ল' ৱৰ্ল্ড কাপ চাই আছা না কি বুলি কয় দে হ'ব দে মই কৰিম দে এই এটা কাম কৰচোন মোক 500 টকা এটা দিছোঁ মই এটা চলিৰ পৰা ধাৰে আনিছিলোঁ পইচাটো দিব লাগে ধাৰে দিব লাগে দে বেলেগ কাম নকৰোঁ দে মই বেয়া কামত যাওঁ নেকি ঐ মই কিন্তু কি বুলি কয় মই ভাওনী খেলাওঁ দেই মই ইণ্ডিয়াৰ হৈ লগাম 500 লগাম মই বাংলাদেশ নহয় মই 500 লগাম মই ইণ্ডিয়াত দেখি দে দি এই গম পাব আমাৰ তাই পইচা আনিব গৈছিল দে দিম দে মই এই 500 টকাটো আছে ধাৰে নিদিলি বেয়া কথা হ'ব তাৰপিছত আৰু সেই আলু পেজ নাই বোলে ঘৰত দে তই কি বুলি কয় অলপ টিভি চাকি যাম আহিছোঁ জানা না মই পুতুল দিবটো সাদাই খাই লওঁ অলপ মই দিনে নাখাই চাদাই সি হৈছে এটা গাধা সেইকাৰণে মই চাদা খাই মই গাধা হৈ থাকোঁ দেখি দেখোন আহি নাপালাক কেলা ইমান দেৰি কৰি নাৰে ইমান দেৰি ইয়াৰ কেলা মই সেইটো তাৰ ৰখি আছোঁ আহক মই ভিতৰত গালি দিম মই আজি কোনে ফোন মাৰে হেল্ল' গেছুৰা তই পুচুৰ ভিতৰত ৰখি থাক তাতে যা মই ৰখি আছোঁ যাই আছোঁ বেলেগ কামটো নাই ICC ৱৰ্ল্ড কাপৰ খেলা চলি আছে ইয়াতে পইচা লগাই ধৰি ল'ব লাগিব কাম বন কৰিতো আকৌ নাই জুৱাই খেলিব লাগিব আৰু ৱৰ্ল্ড কাপত পইচাই লগাব লাগিব মই আজি 500 লগাই আজি ইণ্ডিয়া বাংলাদেশৰ খেলা ইণ্ডিয়াতো এনাও জিতব 500 টকা পামেই নকওঁ মই কিন্তু তোক ফোনতে কৈছোঁ দে মই কিন্তু ইণ্ডিয়াত দেখিল লগাম শুনিছা না কি বুলি কয় পইচাটো পোৱাৰ পিছত তুমি ফাংচন নকৰিবি তই বাংলাদেশ থাকিল মই কিন্তু ইণ্ডিয়া আৰু যদি যিটো কালি ৰাতিপুৱা পইচা পাব লাগিব কিন্তু পইচাটো দি থৈ যাওঁ আৰু কিন্তু পিছত দিলে যাতে নহয় কিন্তু তই চিন্তা নকৰিবি না তই মোক বিশ্বাস কৰা ময়ো তোক বিশ্বাস 500 টকা মই তোক দিলোঁ মই ইণ্ডিয়া থাকিল দে কিন্তু যাতে ইয়াৰ নকৰিবি ফাংচন যাতে নকৰা অলপ চাদা লাগ দিবা চাদা যোনে নাখায় চাদা সি গাধা আৰু যোনে খাই চাদা সি সৰস্বতী গাধা ইণ্ডিয়া জিতপুই তই এনে হাৰবি যা তই বাংলাদেশত কিয় লৈছা উজা কৈছে নেকি দে যা ৰোহিত শৰ্মা যি ফৰ্মত আছে বিৰাট কোহলি কোবেই আছে এনেও পাম 500 টকা 500 টকাত 500 টকা এতিয়া যাওঁ ঘৰত 500 টকাটো হৈ গেল কি বা করলা কাইয়ে বনাই দিম আছে না বে ঘৰত পইচাটো দিলো দে দিলো কি তো ভাত বনাইছে না দে যা বাৰগেছোন তো কেলা তাত্তাৰ পৰা তাও সেই ঘৰৰ পৰা আনা পইচা মইতো কাম বন নাই আনি ফেলে 500 টকা এটা নিলো ইণ্ডিয়া বা জিতেই নহয় ভাল ইণ্ডিয়া জিতলি কিবা 1000 টকা পাম হাৰলিতো মোৰ 500 টকাটোও যাব তাকেই চিন্তা আছে যেনেকৈ ইণ্ডিয়াই খেলাই আছে টেনশ্যন নাই ইণ্ডিয়া জিতব আৰু সিটো ফাল্টু উল্টা নকৰে কাৰণ সি আগতে এনেকৈ জুৱা খেলা চলি ফাল্টু নকৰে টেনশ্যন নাই দে ইণ্ডিয়া জিতব দে আমার বাপা আহিল নেকি আসি রব ইয়াক 500 দিলো দে কি বুলি কয় 500 টকাটো দিলো দে কি জানো না এই ধাৰে আনিছিলে মই আনি পেলাই সিদিনা তোৰ বজাৰ কৰিলোঁ এতিয়াতো তোৰ কাম জানো এনেকৈ নাই সেইকাৰণে আৰু সি পইচাটো আলু বেচ নাই তাক মই ধাৰ মাৰিলোঁ দে ঠিকে আছে দে কি বুলি কয় মানুহ আনলি দিবা লাগে এইটো নিয়ম এইটো তোকো কেতিয়াবা দিব তও সিয়াক দিবি সেনেকে চলি থাক এতিয়া যিটো ইণ্ডিয়া আৰু বাংলাদেশৰ খেলা আছে কোনবা জিতে খেলা তাকে ভাবি আছো এইটো কোনবা জিকব দে আৰু খেলা ইণ্ডিয়া জিতব পাৰে নে আশা আছে নে
ইণ্ডিয়া জিকিব লাগে ধনী আছে মাৰি আছে ধনী নাই দৌত্য শুনি আছে দৌত্য বুলি মাতিব লাগিব ধনীটো অৱসৰ লৈছে বিৰাট কোহলি বিৰাট কোহলি আছে মাৰি আছে নহয় ৰোহিত শৰ্মা মাৰি আছে জিকো না ইণ্ডিয়া এইবাৰ জিকব এইবাৰ পুৰা জিকব এইবাৰ কথা ইণ্ডিয়া জিকতে পাৰে কথা নাই যে কি বুলি ভাত ক'ত গেল ভাত বাৰবে ক'লো দেখোন ভাত বাজি আছে ভাত বাৰা আছে বাঢ়ি আছে ভাত বাজি আছে গৰম দিছে মানুহে কৈ দেউতাক মাকৰ কথা হয় ইণ্ডিয়া জিতবো দেউতাও ইণ্ডিয়া জিতবো বুলি কৈছি ইণ্ডিয়া জিতিয়াটো খাটাং কালি মোৰ 1000 টকা হ'ব ইমান দিলে ৰোহিত শৰ্মা আৰু বেছি ৰান নালাগে 32 ৰান লাগে 19 অভাৰত ইণ্ডিয়া জিতিয়াটো খাটাং চাচোন আৰু মাৰিলে ছয় আজি কোনে মাতে মোক ৰোহিত শৰ্মা দেখিছে না ৰোহিত শৰ্মা কি মাৰি আছে চাৰি এইবাৰ আৰু 17 ৰান লাগে আজিতো আৰু টেনচনে নাই এতিয়া বিৰাট কোহলি ঘটনাক চিন্তা না অনুষ্কা শৰ্মা দেখোন ছয় আৰু 6 বাৰ দিলে কথাই ন 17 ৰান 11 ৰান লাগে আৰু এতিয়াতো খাটাং মই আহি আছো তই থাক মই আহি আছো ক'ত যাবি ইণ্ডিয়া টেনচন নাই 32 অভাৰ আছে মাত্ৰ 11 ৰান লাগে তই এতিয়া ক'ত যা আহি আছো মই তাৰ পৰা চকুৰ পৰা আহি আছো দে দেৰি নকৰিবি দে ফটকে আহিবি যা 2 ৰান লাগে বিৰাট কোহলি যদি 6 মাৰিব লাষ্টত হয় মোৰ কথা 6 মাৰি দিলে পইচা পালো এতিয়া সৰুক ফোন কৰো ৰ হেল্ল' ইণ্ডিয়া কি হলে পইচাটো দি ইণ্ডিয়া জিতছি লৈ যাই আছো আৰু এই জুৱাতে লাগব লাগিব এইবিলাক কাম ধান্দা কৰি লাভ নাই জুৱাত আজি 1000 টকা পালো কেলা বাংলাদেশৰ দেখোন হলো এইফালে নিয়াজ চলি নহয় হেতি এইফালে কেলা হালদু মই বঢ়িয়াকৈ হালদু ভাল ন কৈ গৈছি কেলা হেই মই ইণ্ডিয়াত দেখি লগা নাই ৰোহিত শৰ্মা বিৰাট কোহলি যেতিয়া গেলি থাকো ইণ্ডিয়াৰ গোটেইটা প্লেয়াৰ থাকো মই জিতিয়ে থাকিম বিৰাট কোহলি জিন্দাবাদ আচ্ছা বেটা বাংলাদেশ হাৰব বুলি মই এনাই ইণ্ডিয়াত দেখি ৰ নাই সেই মিয়ে গীটাত দেখি ৰ আমাৰ ইণ্ডিয়াৰ ৰোহিত শৰ্মা বিৰাট কোহলি থাকান দে পইচাটো দি 5খন খেলা ধৰি আছে 5খন খেলা হাৰলো না জিতলো মই চাবি তই 5খন খেলাটো জিতলো এইবাৰ তই হাৰবি মই থাকানতে মই এনেকে জুৱা খেলে পইচা লুচি থাকি তই হাৰি কালি ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ আছে তই কাট দেখিলো ন মই অষ্ট্ৰেলিয়া যা কাম কৰিব লাগে নেকি এনেকে যদি খেলাত লগাই থাকিব পাৰো আজি 500 পালো কালি আৰু লগাম এনেকাই মই মোটামুটি গাড়ী বিল্ডিং গোটা কৰিম হাৰালো না আজি বাংলাদেশক এনেকা সদায় পইচা লগাম আৰু লুচি থাকি এন্দৰটো গমেই পাব পইচাটো মই কালি ৰাতিপুৱা এতিয়া পকেটত থাকো একাউণ্টত জমা কৰি থম এই জিতি থাকিম একাউণ্টত জমা কৰি থম ইণ্ডিয়া জিন্দাবাদ এতিয়া মোৰ বেগ অষ্ট্ৰেলিয়া মই অষ্ট্ৰেলিয়া নাই তই ইংলেণ্ড হম অষ্ট্ৰেলিয়া নাই শুন মই যোৱাত মই কৈছো লাগালি মই তোক 200 টকা খাও দিম অষ্ট্ৰেলিয়া মই হম দে হ'ব দে হৈ যা না আপত্তিটো নাই দে মোৰ আপত্তি নাই তে অষ্ট্ৰেলিয়া মই হ'ব যা কপালৰ কথা কলি ইয়াত যোৱা খেলাৰ সম্ভৱ পাইছো ক'ত হৈছে অষ্ট্ৰেলিয়া থাকিল আমি এইটো ৱৰ্ল্ড কাপত যোৱাৰ ওপৰত খেলাৰ যোৱাৰ ওপৰত ফাৰ্ষ্ট পাৰ্ট কৰিছোঁ ইয়াত ছেকেণ্ড পাৰ্ট কালি কৰিম আপোনালোকে এটি চাওক বহুত আৰু ভাল পাব চাই
আমি ইয়াত এই বুজাইছোঁ যে বহুতে এনেকৈ জুৱা খেলে, ক্ৰিকেটৰ জুৱা খেলি বহুত পইচা ধ্বংস কৰে। গতিকে জুৱা খেলিলে কি পৰিণতি হয় এইটো লাষ্টত দেখা পাব ছেকেণ্ড ভিডিঅ'ত, প্ৰথমতো আছে। গতিকে এইবোৰ খেলিব নালাগে। গতিকে আমাৰ তামোল পাণ কমেডি ভিডিঅ' আছাম চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ আপোনালোকে কৰি দিব। নমস্কাৰ।